নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া ৰাতিপুৱা আপোনাৰ প্ৰায় 7টামান বাজিল। মই উঠিলোঁ। কথাটো হ'ল কি মানে আমাৰ যিখন স্কুটি আছে, স্কুটিখন আজি অলপকৈ বেয়া হৈ আছে আৰু বা আজি যাব লগা আছে বেলেগত। তাই স্কুলত যাব লগা আছে। তাই আচলতে মোক স্কুটিখন ভাল কৰি থ'ব কৈছিল, গতিকে মই কৰা নাছিলোঁ। তেতিয়াহ'লে মই চাগে গালি খাবই লাগিব। গতিকে মই এতিয়া স্কুটিখন ভাল কৰিম। বলকচোন প্ৰথমতে ষ্টাৰ্ট উঠে না স্কুটিখন চাই লওঁ। এয়া চাবিপাত লগালোঁ। এতিয়া গাড়ীখন ষ্টাৰ্ট দি চাওঁ এবাৰ, ষ্টাৰ্ট উঠেনে নাই। গাড়ীখন ডাবল ষ্টেণ্ড কৰি লওঁ। এতিয়া ষ্টাৰ্ট দি চাওঁ, উঠা যেন হৈছে। নাই, নুঠিল, বন্ধ হৈ গ'ল। আকৌ এবাৰ চেষ্টা কৰোঁ। নাই, নহ'ব। গাড়ীখন বাহিৰলৈ উলিয়াই লৈ যাওঁ। বাহিৰত গৈ গাড়ীখন ভালদৰে চাওঁ কি হৈছে কি হোৱা নাই। গাড়ীখন বাহিৰলৈ উলিয়াই লৈ যাওঁ। এয়া যোগাৰখিনি উলিয়াই লওঁ। এইখিনি উলিয়ালোঁ। এতিয়া নাটকেইটা খোলোঁ। নাটকেইটা খুলি চাওঁ। বাপৰে, কি টাইট হে, খোলাই নাযায় দেখোন। কৈছোঁ বাপৰে, কি টাইট, খোলা যাবই নোখোজে দেখোন। বাপৰে, বহুত চেষ্টা কৰাৰ পিছত খোলা গ'ল দিয়ক নাটকেইটা। এতিয়া মই খুলি লওঁ নাটকেইটা ভালদৰে। বন্ধুসকল, ইয়াৰ মই নাটবিলাক খুলি ল'লোঁ। এতিয়া ইয়াৰ ভিতৰত চাওঁ ক'ত কি খুলিব লগা আছে। মই স্কুটিখনৰ ছিটটো উঠাই ল'লোঁ। এতিয়া চাওঁ ইয়াৰ ভিতৰত কি কৰিব লগা আছে, কি কথা কি আছে, কি চাওঁ এতিয়া। এইটো মই নতুন প্লাগ কিনি আনিছোঁ। ইয়াৰ আগৰ প্লাগটো খুলি দিম, দিয়ে নতুন প্লাগটো ইয়াত লগাম। এতিয়া মই ফাইনেলি চাওক, প্লাগটো খুলি আনিলোঁ। এইটো আপোনালোকে চাওক, ইয়াকটো কিমান ক'লা হৈ গৈছে। মোৰ আন্দাজ এই প্লাগটোৰ কাৰণে ষ্টাৰ্টটো অফ হৈ যায়, বাটে ঘাটে য'তে ত'তে হৈ যায়। প্ৰব্লেমত পৰোঁ আচলতে। এইটো উলিয়ালোঁ। এতিয়া মই এটা নতুন প্লাগ কিনি আনিছোঁ। এইটো ইয়াত লগাই দিওঁ। তাৰপিছত চাওঁ ষ্টাৰ্ট উঠেনে নাই। ষ্টাৰ্ট উঠিব চাগে।
বলক এইটো লগাই দিওঁ। এইটো মোৰ লগাব লাগিব তলফালে আৰু এইটো মোৰ থাকিব ওপৰৰ ফালে। আমি এইটো মোৰ এনেকৈ কি কৰিম, এইফালে ইয়াত এটা দেখিছেনে, এইটো ইয়াৰ ভিতৰত সোমাই দিম। তাৰপাছত এইটো প্লাগটো তাত ফিট হৈ যাব। তাৰপিছত চাওক, এইটো তাত লগোৱা হৈ গ'ল। তাৰপিছত আছে আমাৰ তাত এই পাতেৰে এইটো কি কৰিম, টাইট কৰি দিম। এতিয়া আপোনাৰ এই পাতৰ দুটা মূৰ আছে। এইটো মূৰ হৈছে আপোনাৰ প্লাগটোৰ বাবে, প্লাগটো খোলাৰ কাৰণে ডাঙৰ মূৰটো, আৰু এই সৰু মূৰটো হৈছে আপোনাৰ ইয়াৰ নটবিলাক খুলিবলৈ। আমি কি কৰিম, এই ডাঙৰ মূৰটোৰে প্লাগটো খুলিছিলোঁ তেতিয়া এইবাৰ টাইট কৰিম। প্লাগটো এনেই লগাই দিলোঁ মই, এতিয়া টাইট কৰিম। এইটো নহ'লে টাইট নহয়, এইটো দিয়ে খুলিব লাগিব। টাইট নকৰিলে আপোনাৰ বাটে ঘাটে ওলাই পৰিব, প্ৰব্লেম হৈ যাব। এইডাল লগাই আৰু টাইট দিম। টাইট দিয়া হৈ গ'ল, যথেষ্টখিনি টাইট হ'ল। এতিয়া এই পাত থৈ দিম এইফালে। তাৰপিছত ইয়াত এটা টুপি এটা থাকিলে এইটো ইয়াৰ ওপৰত এইটো লগোৱা থাকে, এইটো লগাই দিম। ভালকৈ এইটো নালাগিলে প্ৰব্লেম হ'ব। এইটোৰ পৰা আচল কানেকশ্যনটো থাকে। এইটো লাগিল। এতিয়া এইখন থম জপাই, তাৰপিছত এতিয়া চাম। ৰ'ব এইখন আৰু মেলিয়ে থওক। বাই চান্স আপোনাৰ ধৰি লওক ষ্টাৰ্ট খুলিব লগা হ'ল, প্ৰব্লেম হ'ব নহয়, খুলিয়ে থওক। এইখন খোলাই আছে, খোলা থকা এবাৰ ষ্টাৰ্ট দি চাওঁ, ষ্টাৰ্ট উঠেনে নাই। যদি ষ্টাৰ্ট উঠে এইখন বন্ধ কৰি থ'ম, লক ষ্টাৰ্ট দি চাওঁ। ষ্টাৰ্ট উঠিল মানে আমাৰ গাড়ীখন ভাল হ'ল, মিছন ছাকচেছফুল। গতিকে এতিয়া এইখন চিটটো বন্ধ কৰি থওঁ। বন্ধুসকল, গাড়ীখন ভাল হ'ল। চাওঁ এতিয়া প্লাগটো চেঞ্জ কৰি দিলোঁ, ইয়াৰ পিছত বেয়া হয়নে ভালে থাকে চাওঁ কিমান দিন যায়। গতিকে বন্ধুসকল
এতিয়ালৈকেতো বাৰু আজি যোৱাৰ কাৰণে ঠিকেই আছে। ইয়াৰ পিছত আৰু বাটে ঘাটে নষ্ট নহ'লে হয়। কালি এবাৰ মই বাটতে নষ্ট হৈছিল, বহুত সমস্যাত পৰিছিলোঁ। ভাবিলোঁ কি বাও যাব যদি প্ৰব্লেমত পৰে একেবাৰে মানে চটপট হ'ব, সেইকাৰণে মই ৰাতিপুৱাৰ ভাগতে ঠিক কৰি দিলোঁ। এতিয়া 9টা বজাত তাই যাব, তাই স্কুলত কিবা মিটিং আছে, গতিকে বাই বাই।